হাই গুড মৰ্নিং ৰাজশ্ৰীজ লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আজিৰ থাম্বনেইলটো দেখিতো আপোনালোকে গমেই পাইছে আমি কলৈ যাব ওলাইছো সো বা আৰু মই এতিয়া গৈ আছো গুৱাহাটীলৈ কাৰণ আমাৰ ট্ৰেইন আছে গুৱাহাটীৰ পৰাহে আৰু এই ট্ৰিপটোত আমাৰ লগত কোন কোন যাব হেয়া আপোনালোকক পিছত কৈ আছো বহুত দিনীয়া এটা প্ল্যান কৰি যেতিয়া যোৱাৰ দিনটো আহি পায় ন তেতিয়া বহুত বেছি ভাল লাগে আৰু আমাৰ ট্ৰেইন অৱশ্যে আজি নাই অহা কাইলৈহে আছে আজি কিবা কিবি অলপ শপিং কৰিব লগা আছে কাৰণে আজি আহি গলো বাছৰ পৰা নামিয়ে কাছাৰীৰ ফালে থকা ৰূপৱেটো চাবলৈ সোমালো আৰু খুব গৰমো আছিলে সেইবাবে অকণমান ৰেষ্ট ললো ৰূপৱে চাই ওলাই আহি এতিয়া গৈ আছো বাৰ ৰুমলৈকে আৰু এতিয়া গৈ অকমান ৰেষ্ট লম সন্ধিয়া আকৌ যাবলৈ আছে শ্বপিং কৰিবলৈ আৰু এতিয়া সন্ধিয়া ওলাই আহিলো জুডিঅ'লৈ দুই এটা কাপোৰ কিনিবলৈ এয়া জুডিঅ'ৰ পৰা ওলালো আৰু এতিয়া যাম ফেন্সি এয়া ট্ৰেন্ডিঙত চলি থকা লাবুবু ইমান বেছি বেয়া পাও নহয় মই দেখিবলৈ একদম বেয়া দেখি এইকেইটা লাবুবু সো ফাইনেলি আমাৰ যোৱাৰ দিনটো আজি আহি পালে আৰু আমাৰ ট্ৰেইন আছে এতিয়া আবেলি 4:30 বজাত আৰু মোৰ আগত গৈ আছে মোৰ কাজিন উদয় লগতে এইখনেই হৈছে আমাৰ ট্ৰেইন বন্দে ভাৰত ফাৰ্ষ্ট টাইম উঠিম সেইবাবে আৰু বেছি এক্সাইটেড হৈ আছো সো এয়া বা আৰু আনফালে আছে মোৰ কাজিন পম্পীবাৰটো এবাৰ লাইফৰ ফাৰ্ষ্ট টাইম ট্ৰেইনত উঠিব সো তাইটো আৰু বেছি এক্সাইটেড হৈ আছে এয়া বহি ললো ট্ৰেইনত আৰু এতিয়াও টাইম আছে 10 মিনিট মান সময় আছে ট্ৰেইন চলিবলৈ আৰু আমাৰ সিট কেইটা পুছ বেড সিট হয় টোপনি লাগিলে পিছফালে অকনমান হলাই লবও পাৰি আমাৰ সিট কেইটা এটা লাইনতে পোৱা গৈছে একেলগে আৰু ইফালে বাই ফোনত কথা পাতি আছে মাৰ লগত আমাৰ এই গোটেই জাৰ্নিটোত মই 2-3টা মান ৰিলো বনাইছো হেয়া চাগে আপোনালোকে ইতিমধ্যে দেখা পাইছে এই ট্ৰেইনখনত কিন্তু ভালেখিনি সুবিধা আছে ভৰি থবলৈ ফুড ষ্টেণ্ড আছে আৰু কাষতে বটল থবলৈও জেগা আছে আৰু খাবলৈ এইখন ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে ইয়াতে প্ৰতিটো সিটৰ তলতে এনেকে চাৰ্জিং পইণ্ট দিয়া আছে এয়া মাজে মাজে স্নেক্স কিছুমান আনে এয়া কিন্তু ফ্ৰী নহয় এয়া বিক্ৰীৰ বাবে আনে ফাইনেলি আমাৰ ট্ৰেইন চলিবলৈ ললে আৰু বন্দে ভাৰতটো জানে কেনেকুৱা স্পীড হয় আৰু আমি বেলেগ ট্ৰেইনত গলে 7-9 ঘণ্টামান লাগিলহেঁতেন কিন্তু বন্দে ভাৰতে আমাক 5 ঘণ্টাতে শিলিগুৰি পোৱাই দিব ট্ৰেইনখন চলিছে পুৰা 4:30 বজাত আৰু আমি ৰাতি যাই পাম 10 বজাত
পেপাৰ দিলে লগতে ট্ৰেইনখনত 4টা ভাষাত এনাউন্সমেন্ট কৰি থাকে অসমীয়া ইংৰাজী হিন্দী বঙালী কামাখ্যা ষ্টেচন এৰাৰ পিছতে ইয়া আমাক সকলোকে স্নেক্স দি গ'ল আৰু ইয়াত আছিলে চিৰা ভাজিৰ পেকেট জুচ কচুৰি চকোপাই আৰু আছিলে এটা চচ আৰু চাহৰ কাৰণে এটা গাখীৰৰ পেকেট আছিলে ইয়াতে কোনটো ষ্টেচনৰ পিছত কোনটো ষ্টেচন পাম এইবিলাক গোটেই ডিটেইলছ স্ক্ৰিনখনত ওলাই থাকে কমেও 4 ঘণ্টামান হৈ গ'ল খুব বেছি বৰ হৈছো আৰু উদয়ো বৰ হৈ কেনে একেবাৰে থিয় হৈ আছে আৰু আমাৰ ডিনাৰ আহিবৰো টাইম হ'ল এয়া ডিনাৰ আহি গ'ল আৰু আমি ভেজে লৈছিলো দালি চব্জি ৰুটি আৰু পনীৰ হেনেকে আছিলে কিন্তু সঁচা কথা আকৌ খাবলৈ একদম ভাল নাছিলে বেয়া আছিলে বহুত ৰাতি এচি বঢ়াই দিয়াৰ বাবে খুব বেছি ঠাণ্ডা লাগিছিলে সেইবাবে চলখন উৰি লৈছো টোপনি কিন্তু মোৰ বিৰাট লাগিছিলে কিন্তু নাজানো ট্ৰেইনখন লৰি থকা বাবে কিবা টোপনিয়ে নাহে ভাবিলো ৱাশৰুমটো আপোনালোকক এবাৰ দেখুৱাই দিও খুব বেছি চাফা একদম ক্লিন হয় আৰু স্পেচো বহুত আছে ডাঙৰ হয় ইমান টাইম নিজৰ সিটত বহি বহি একেবাৰে বৰ হৈ গৈছিলো সেইবাবে বাথৰুমৰ আগত থকা দুটা সিটতে বা আৰু মই এনে বহি আছিলো আৰু তেতিয়া বাই ফোন কৰিছিলে যে আইচক্ৰীম দিছে হেনো ষ্ট্ৰবেৰীৰ আইচক্ৰীম আছিলে ভালেই আছিল বাৰু আমাৰ শিলিগুৰি পাবলৈ হৈ গ'ল বেছি টাইম নাই আৰু এয়া 5 মিনিট মাত্ৰ আছে লগতে এয়া স্ক্ৰিনতো দেখুৱাইয়ে আছে নিউ জলপাইগুৰি পাই গলো বুলি এয়া আমি ট্ৰেইনৰ পৰা নামিলো আৰু আপোনালোকে ট্ৰেইনৰ জাৰ্নিটো কেনেকুৱা পালে ক'ব লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰি ল'ব ইয়াৰে নেক্সট পাৰ্ট অতি সোনকালে আহি আছে আৰু আজি আমি ৰাতিয়ে দাৰ্জিলিং নাযাও আজি এখন শিলিগুৰিৰে হোমষ্টে এখনত থাকি দিম কাইলৈহে আমি পুৱা ওলাই যাম এতিয়া বাই গুড নাইট